হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই জলকীয়া আচাৰ বনাবলৈ লৈছোঁ। একেবাৰে সহজ পদ্ধতি আৰু এনেই বহুতেতো মছলা পাতি বহুত দি পেলাই এইবিধ আচাৰ বনায়। মানে এইটো জলকীয়া আৰু এইটো জলকীয়া কোনো জ্বলা নহয়, এনেই আচাৰৰ কাৰণে ভাল বুলি কয়। ইয়াতকৈ এটা ডাঙৰ ডাঙৰ পোৱা যায়, কিন্তু মানে মই সেইটো অনা নাই, ডাঙৰটো অনা নাই। এইটো সৰু মিডিয়াম চাইজৰ হয়। এইটো হয়, কোনো জ্বলা নহয়, মানে চব্জিত দিলেও জ্বলা নহয়, এনেও জ্বলা নহয়। এইটো এনে আৰু আচাৰৰ কাৰণে খুব ভাল। মই কিন্তু বেছি মছলা পাতি ব্যৱহাৰ নকৰোঁ, বাছ অকল এনেই ফালি ফালি পেলাই অকণমান হালকা কৰি মছলা যোনবিলাক ঘৰত ব্যৱহাৰ কৰোঁ সেইবিলাক মছলাই মানে মিক্সিত গ্ৰাইণ্ড কৰি থৈ লৈছোঁ। সেইটোৱে মানে দি পেলাই এই আচাৰবিধ বনাম। ব'লক তেনেহ'লে মানে কেনেকৈ কৰিব লাগিব, মানে এইটো এতিয়া কেনেকৈ ইয়াত মছলা দিম মই সেইবিলাক আপোনালোকক দেখাই যাওঁ। প্ৰথমতে এই জলকীয়াটো ইয়াত এনেকৈ মাছ ভাগতে এনেকৈ ফালি ল'ব লাগিব। এনেকৈ ফালিলেও হ'ব, নহ'লে নতুবা এনেকৈ ফালিলেও হ'ব। মই কিন্তু এনেকৈ ফালি দিম, কিছুমান এনেকৈ ফালি দিম, এনেকুৱাকৈ গুটিবিলাক থাকে দেখিছে নহয়। কিছুমান এনেকৈ ফালি দিম আৰু কিছুমান এনেকৈ দীঘলমূৰীয়াকৈ ফালি দিম। নিজৰ নিজৰ ইচ্ছামতে ফালি ল'ব আৰু যোনটো ভাল দেখে আপোনালোকে এনেকৈ ফালি ল'ব। দেখিলে নহয়, মানে যাতে ইয়াত মানে তেলবিলাক আৰু মছলা যোনবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাক সোমাই যায় আৰু সেইবাবে এইটো ফলা হয়, নহ'লেতো নেফালিলেও হৈ যায়। ইয়াত দেখিলে এনেকৈ ফালি দিম। গোটেইকেইটাই মই মানে একেটা প্ৰচেছতে কৰি ল'ম। যেনেকৈ মই এনেকৈ ফালিছোঁ এনেকৈ মানে গোটেইবিলাক এনেকৈ ফালি ল'ম। কিছুমানে গুটিবিলাক উলিয়াই পিনে পেলাই দিয়ে, তেনেকৈও বনাব পাৰে। গুটিবিলাক মানে উলিয়াই পেলাইও জলকীয়া আচাৰটো বনাব পাৰে। মই কিন্তু গুটিকেইটা উলিয়াই নেপেলাওঁ, থাকক। এই গুটিবিলাক উলিয়াবলৈ হ'লে বহুত দেৰিও লাগে, সময়ো লাগে। এইবিলাক নালাগে বাৰু, গুটিবিলাক থাকক নিজবাগে নিজে। মই এনেকৈ মানে মছলাবিলাক সোমাই দিম। ঠিক আছে বাৰু, মই প্ৰথমতে এনেকৈ কৰি লওঁ গোটেইবিলাক, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওক, জলকীয়াবিলাক গোটেইবিলাক মই কিন্তু একেধৰণেৰে ফালি ল'লোঁ। এয়া চাওক, এনেকৈ গোটেইবিলাক জলকীয়া মই এনেকৈ ফালি লৈছোঁ। আৰু বিশেষ কামলৈ আহোঁ এতিয়া। এয়া মছলাবিলাক মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ, কিন্তু মই আপোনালোকক দেখুওৱা নহ'ল। ইয়াত মই ব্যৱহাৰ কৰিলোঁ ক'লা সৰিয়হ আৰু বগা সৰিয়হ দুয়োটাই লৈছোঁ। এচামুচ এচামুচ, সৰু চামুচেৰে এচামুচ লৈছোঁ, ক'লা আৰু বগা। আৰু লগত লৈছোঁ জিৰা আৰু ধনিয়া আৰু অলপ কালজিৰা লৈ পেলাই পিচি লৈছোঁ। বাকী একো দিয়া নাই। ক'লা সৰিয়হ, বগা সৰিয়হ, জিৰা, কালজিৰা আৰু ধনিয়া, এইকেইটা বস্তু দি পেলাই মই এয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া কিমান ধুনীয়া হৈছে দেখিছে নহয়। এয়া এটা এটা জিৰা, কালজিৰা হয়, এইবিলাক কালজিৰা হয়, এইটো হৈছে জিৰা। চফ আৰু অলপ চফো দিছোঁ, চৰি মই পাহৰিছিলোঁ, অলপ চফো দিছোঁ ইয়াৰ ওপৰত। সেইবিলাক দি পেলাই মই এইটো বনাই ল'লোঁ পেষ্টটো। বাছ ইয়াত এতিয়া মই কি ব্যৱহাৰ কৰিম, অকণমান মই মিঠাতেল দি পেলাই সানি ল'ম। যিকোনো মিঠাতেলে ব্যৱহাৰ কৰিব পাৰে আচাৰত, কোনো প্ৰব্লেম নাই। এতিয়া মই এখন চামুচেৰে সানমিহলিটো কৰি ল'ম। মই আপোনালোকক দেখাই দিম ভিনেগাৰ নিদিয়াকৈ মানে কেনেকৈ আচাৰবিধ বনাবলৈ পাৰি। ইয়াত কোনো মই ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। নথকাকৈ মানে কেনেকৈ আচাৰ বনাবলৈ পাৰি। যিসকলে ভাবে যে আচাৰ বনাবলৈ হ'লে বহুত বস্তু দৰকাৰ হয়, সিহঁতে ভাবে ভিনেগাৰ আনিব লাগিব কিবা কিবি, এইবিলাক নালাগে। এনেকৈ বনালে ভিনেগাৰ অকণমানো দৰকাৰ নহয়। এতিয়া এই মছলাবিলাক, এই যোনবিলাকত মই ফালি লৈছোঁ, ইয়াতে মানে এই মছলাবিলাক এনেকৈ সোমাই যাম, যাতে মছলা হোৱাৰ এনেকুৱা জলকীয়া পায় নহয় বজাৰত, মছলা জলকীয়া আচাৰ বুলি কয় যে, এইটোকে কয়। এনেকৈ ভৰাই পেলাই গোটেইবিলাক মই এনেকৈ এই বৈয়ামটোত ভৰাই যাম। এই বৈয়াম মানে এইটো আগতে যে আছিলে হৰলিক্সবিলাক এনেকুৱা চিচাৰত আহিছিলে, সেই চিচাৰৰ বৈয়াম হয় এইটো। ইয়াতে মানে গোটেইবিলাক এনেকৈ ভৰাই যাম মই। গোটেইবিলাক এনেকৈ ইয়াতে মছলা দি পেলাই এনেকুৱাকৈ লগাই মই আপোনালোকক আকৌ কৈ দিছোঁ, যদি আপোনালোকে এই গুটিবিলাক নাৰাখোঁ বুলি ভাবে তেনেহ'লে গুটিবিলাক উলিয়াই পিনে পেলাই দিব পাৰে। মই কিন্তু গুটিকেইটা থৈ দিছোঁ। গুটিকেইটা কোনো প্ৰব্লেম নিদিয়ে বাৰু, খাবলৈ ভালে হয়। যেতিয়া মানে পুৰণা হৈ যায় তেতিয়া মানে খাবলৈ গুটিকেইটাই বেছি ভাল লাগে। এনেকৈ ভৰাই পেলাই গোটেইখিনি এনেকৈ ভৰাই যাম। চেম একেটা প্ৰচেছে আৰু এনেকৈ একেবাৰে সহজ হয়, চিম্পল হয়, বেছি মছলা পাতিও নালাগে। বাছ এনেকৈ লগাই ভৰাই গ'লেই হ'ল।
এয়া এনেকৈ ঠিক আছে মই ভৰাই লওঁ বাৰু প্ৰথমতে তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ এয়া চাওক যিমানবিলাক মছলা মোৰ আছিলে গোটেইবিলাক মোৰ জলকীয়াবিলাকত দৰকাৰ হ'ল এয়া দেখিছে নহয় জলকীয়াবিলাক এইয়া এনেকুৱা হৈছে আৰু ভিতৰৰ পিনে এনেকুৱা হ'ব এয়া চাওক দেখিছে নহয় এনেকুৱা হ'ব ভিতৰৰ পিনে দি আৰু বাহিৰৰ পিনে দি এনেকুৱা এতিয়া মই ইয়াত ভিনেগাৰ নোহোৱাকৈ কেনেকৈ কাম কৰিম কৈ দিছোঁ বাৰু আপোনালোকক এইটো আছিল মোৰ পুৰণা আচাৰ পুৰণা মানে যোনবিলাক মানে বজাৰৰ পৰা কিনি আনো নাই বজাৰৰ পৰা যোনবিলাক আচাৰ কিনি আনো সেইবিলাকততো ভিনেগাৰ অলৰেডি দিয়া থাকে ইয়াত মানে ভিনেগাৰ দিয়া আছে আৰু এইবিলাক আচাৰ মোৰ শেষ হৈ গ'ল অকল মছলাবিলাক আছে ইয়াৰ পৰা মানে মই অলপ মছলা মই ইয়াত ব্যৱহাৰ কৰিম কাৰণ ইয়াত ভিনেগাৰ অলৰেডি ব্যৱহাৰ কৰা আছেতো ইয়াৰ পৰা যদি মই অলপ ব্যৱহাৰ কৰোঁ তেন্তে মোৰ ইয়াত কোনো ভিনেগাৰ দিয়া প্ৰয়োজন নাই মই এনেকৈ মানে ইয়াত কেইবা চামুচো এনেকৈ দি দিম মানে তলৰ পৰা তেলবিলাক অলপ অলপকৈ এনেকৈ দি দিলে হ'ব অলপ অলপকৈ এনেকৈ দি দিলে বাছ হৈ গ'ল ইয়াত মানে এনেকৈ ব্যৱহাৰ কৰিলে ভিনেগাৰ কোনো প্ৰয়োজন নাই মই এনেকৈ বনাই ৰাখোঁ যদি ঘৰত বনাওঁ ভিনেগাৰ মই কিনি নানো বজাৰৰ পৰা যোনবিলাক আচাৰ অনা হয় তাৰে অকণমান তেলবিলাক দি দিওঁ নহ'লে বজাৰৰ পৰা অনা আচাৰ দি দিলেও হ'ব আপোনালোকৰ নিজৰ ইচ্ছামতে বনাব বজাৰত যোনবিলাক নহ'লে দোকানত পায় নহয় আজিকালি 5 টকা 10 টকা 20 টকা সেনেকুৱা পেকেট পায় আচাৰৰ সেইবিলাক আচাৰ কিনি আনি পেলাই ইয়াতে যদি দি দিয়ে তেনেহ'লে ভিনেগাৰ কোনো প্ৰয়োজন নাই এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম কেঁচা মিঠাতেল কেঁচা মিঠাতেল ব্যৱহাৰ কৰাৰ আগতে কিন্তু মই ইয়াৰ ওপৰত নিমখ দিব লাগিব নহ'লে খাবলৈ একদম বেয়া লাগে নিমখ মই 1 চামুচহে দিম মই বেছি ব্যৱহাৰ নকৰোঁ 1 চামুচহে দি দিম 1 চামুচৰো সম্পূৰ্ণকৈ নিদিলোঁ দেই আপোনালোকে জোখ অনুসৰি বনাব মই 1 চামুচো সম্পূৰ্ণকৈ ব্যৱহাৰ কৰা নাই ইয়াত এতিয়া মই এই মিঠাতেল দি দিম কেঁচা মিঠাতেল দিছোঁ কিন্তু দেখিছেই মই গৰম কৰা নাই কিন্তু তেলটো কেঁচা মিঠাতেল মই ইয়াত এনেকৈ গোটেইখিনি দি পেলাই ইয়াত দি দিলোঁ দেখিলেনে এতিয়া বাহিৰত ৰ'দ ওলাইছে ভালকৈ মই এতিয়া বাহিৰত দি দিওঁগৈ এতিয়া মই বাহিৰত লৈ গৈ আছোঁ ৰ'দত দিবলৈ দেখিছেই নহয় ইয়াতে দি দিওঁ পৰি নগ'লে হ'ল বাই এই আচাৰটো দেখিছে নহয় এনেকৈ বনাবলৈ পাৰি একদম সহজ এই আচাৰ মছলাবিলাক জলকীয়াটোত কেনেকৈ লাগি আছে এইটো জলকীয়া মছলাবিলাক চাওকচোন কিমান সুন্দৰকৈ লাগি আছে এনেকৈ গোটেইবিলাক জলকীয়াতে মছলাবিলাক এনেকৈ লাগি আছে খুব ভাল লাগে দেখাত মই কিন্তু ইয়াৰ ৰিস্ক নলওঁ নেকি পৰি গ'লে কিন্তু জলকীয়া মোৰ যাব মই সেইকাৰণে এইটো অকণমান তলত দি দিওঁ ক'বলৈ গ'লে মই কিন্তু 5 পিনেদি আহিব লাগিব 5 পিনেদিয়ে ৰ'দ পৰি আছে ইয়াতে মই এটা মুহাত দি দিম আৰু এনেকৈ ইয়াতে দি দিম ইয়াতে দি দিছোঁ এইটো চাওক দেখাত বাৰু কেনেকুৱা লাগিছে মোক প্লিজ কমেণ্ট কৰি জনাই দিব এইটো মছলাবিলাক এবাৰ চাই লওক এনেকৈ ৰ'দত দি পেলাই খুব 10-15 দিনমান ৰাখিলেই মুখনিখন বাৰু এতিয়া ঢিলাকৈ এনেকৈ থৈ দিম এনেকৈ 10-15 দিনমান যদি মই এনেকৈ ৰ'দত দি থৈ দিওঁ এতিয়া আৰু আবেলি সময়ৰ কিমান হৈছে 4টামান বাজিছে আৰু এতিয়া এই আচাৰটো লৈ যাবলৈ আহিছোঁ চাওক ৰ'দটো মানে এতিয়া গুচি গ'ল হ'লে অলপ অলপ আছে বাৰু এয়া চাওক এনেকুৱা হৈ আছে তেলবিলাক ওপৰলৈ আহিলে আৰু আচাৰৰ কালাৰ চাওক আপোনালোকে এয়া চাওক আচাৰৰ কালাৰ চাওক আৰু মানে এতিয়া ৰ'দটো মানে অলপ গুচি গ'ল আৰু একদম তেলবিলাক এনেকুৱা হৈ আছে ইয়াত তেলবিলাক চাওক তেল হয় আৰু ইয়াৰ আচাৰ হুণ্ডা ভাতৰ লগতো আচাৰ খাব পাৰি ৰুটি চবৰ লগতে খাব পাৰি হুণ্ডা মাছ মাংস চবৰ লগতে জলকীয়া আচাৰটো চলি যায় হয় নাই বাৰু যদি আপোনালোকে যদি এইটো ধৰণে বনাওঁ বুলি বিচাৰে তেনেহ'লে বনাবলৈ পাৰে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে বুলি যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই